এইজনী হ'ল মন্দিৰা। এই মন্দিৰা আচলতে পাগলী নাছিল, তাইক কেৱল পাগলী সজোৱাহে হৈছে। কিন্তু কিয় আৰু কেনেকৈ তাই হ'ব লগা হ'ল আজি এইদৰে পাগলী? হেল্ল' শুনাচোন। হেল্ল'। ঐ জেনি, কি চাইছ? ধৰ ধৰ। দুখ পালা নেকি? কিয় দুখ নাপাম? ইমানটো খুন্দা মাৰিছে, দুখ নাপাম নে? অলপ পাইছোঁ। চৰি। কিন্তু গাড়ী চলাওঁতে অলপ ভালদৰে চলাবা। তুলিকা, আজি তোৰ কাৰণে এই গতি হ'ল। ল'ৰাটোৱে বহুত কষ্ট পাইছে চাগে, লাজতেহে কোৱা নাই। হয় চাগে, তাৰ যদি আজি কিবা হৈ গ'ল হয় তেন্তে কি হ'ল হয়? হয় দে। সঁচাই দে, আজি অলপ অসাৱধানৰ কাৰণে ল'ৰাটোৱে বহুত কষ্ট পালে। নহ'লে বহুত বেয়া লাগিছে। হয় দে, এতিয়া পিছে যাওঁ ব'ল। বহুত বেয়া লাগিছে, আজি চব তোৰ কাৰণেই হ'ল। তাৰ নামটো বা কি আছিলে? কালিলৈ এপাক যাব লাগিব তুলিকাৰ লগত। ল'ৰাটোলৈ বেয়াই লাগিছে ন? আজি এপাক যাব লাগিব। তই ওলাই থাকিবি, মই ভাতকেইটা খাই আহি যাম। যদি দুজনীকে ৰন্ধা দেখে তেতিয়া তই সেইবিলাক টেনশ্যন নল'বি, মই চব মেনেজ কৰি ল'ম। তই মাত্ৰ ওলাই থাকিবি, মই আহিম। যা সোনকালে ওলাই থাকিবি।
মনটো কিয় বেয়া হৈ গ'ল? নাই অ', ল'ৰাটোৰ কিবা হ'ল, খবৰ এটা ল'ব পৰা হৈ ভাল আছিলে। বাদ দে অ', তাৰ চাগে ভাল হ'লে। ইয়াত যদি দুইজনীকে ৰন্দাই দেখে দুইজনীকে থব। এতিয়া বল এয়া পাই ৰন্দা যোৱা দেখিছো। বল 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 আহ আহ। অলপ ভাল পাইছেনে? আগতকৈ বহুত বিষ বাঢ়িছেহে। ডক্টৰৰ ওচৰত লৈ যাম ব'লা। নালাগে তুমি কষ্ট কৰিব। আজিতো চাই লওঁ, নহ'লে মই নিজে যাম। এনেকৈ যাব পাৰিবা জানো? আপুনি পাৰিম দিয়া, মই নিজে পাৰিম। আজি মই ক'ত পাওঁ? অয়ন সিহঁতে তাক বান্ধি ৰাখিছে, যাব লাগে ব'ল। কি সেইবোৰ পিছত জানিবি, এতিয়া ব'ল। ব'ল নহ'লে সোনকালে। আজি নাই অহা দেখোন, বেছিয়ে হৈছে নেকি? শুনকচোন, কোৱা। ইয়াত যে এজন মানুহে কাম কৰি থাকে দেখিছে নেকি? আচ্ছা, ইয়াত ঠেলাৱালা পুতেক উৎপলৰ কথা কৈছে নেকি? কালি বোলে তাক কোনোবা ইয়াতে খুন্দা মাৰিলে। ল'ৰাটোৰ অৱস্থা একেবাৰে বেয়া হৈ আছে। ভগৱানেহে জানে এতিয়া তাৰ কি হয়। পিছে তাৰ ঘৰটো ক'ত ক'ব নেকি? তাৰ ঘৰটো এফালে গৈ পেলাই আগত যিটো ঘৰ পোৱা যায় সেইটো ঘৰে তাৰ ঘৰ। ঠিক আছে। ঠিক আছে। তুলিকা, ল'ৰাটোৱে বহুত কষ্ট পাইছে। তাক ডক্টৰৰ ওচৰলৈ নিব লাগিছিলে। বহুত বেয়া লাগিছে, ভুলটোতো মোৰেই। পিছে ডক্টৰৰ ওচৰলৈ নিব লাগিছিল, কিন্তু নিও কেনেকৈ? চিধা তাৰ ঘৰলৈ গৈ এটা খবৰ ল'ব পৰা হ'লে ভাল আছিল, কিন্তু ৰন্দালৈহে ভয় লাগে। তই মই সোণাদাকে ক, ৰন্দাই গম নোপোৱাকৈ তাক ডক্টৰৰ ওচৰলৈ লৈ যাবলৈ, সেইটোৱে ভাল হ'ব নেকি? দেৰিকৈ যাওঁ ব'ল। মই অলপ সোণাদাক সকলো কথা খুলি ক'ব লাগিব, সি মোক নিশ্চয় সহায় কৰিব।
এইদৰেই মন্দিৰা লাহে লাহে উৎপলৰ প্ৰেমত পৰিব ধৰিলে আৰু সকলোতে যেন তাকেই দেখা পোৱা হ'ল। উৎপলক কেনেকৈ ডক্তৰৰ ওচৰলৈ নিব পাৰিব তাৰ বাবে সোণাৰ ওচৰলৈ গ'ল আৰু সকলোবোৰ কথা খুলি ক'লে। অলপ ভাল পাইছেনে? অঁ তোমালোক আহিলা। নালাগে নালাগে, বহা। তোমাৰ বাবে মই বহুত সুস্থ হৈছোঁ। তোমাক অশেষ ধন্যবাদ। হ'ব দিয়া, ভুলটোতো মোৰেই আৰু তোমাক ভাল কৰাৰ দায়িত্বটোও মোৰ। পিছে এতিয়া অলপ ভাল পাইছানে? হ'ব দিয়া, মই এতিয়া বহুত সুস্থ। তুমি নিজকে দোষী বুলি ভাবি নাথাকিবা। ঠিক আছে, যাওঁ দিয়া। অলপ ভালকৈ থাকিবা দেই। ঠিক আছে, যোৱা। মই নজনাকৈ তাৰ প্ৰেমত পৰি গৈছোঁ নেকি? পিছে এতিয়া কি কৰোঁ? কেনেকৈ থাকোঁ? কালিলৈ তুলিকাকে ক'ব লাগিব। দাদা ঘৰত আছেনে? বহাচোন বহা, মই গৈ আছোঁ। এইখন মন্দিৰৰ পৰা দি পঠাইছিলে। কিনো এইখন? কি মই নাজানো। উৎপল, মোৰ কি হৈছে নাজানো। সকলো সময়তে কেৱল তোমাৰ কথাই মনলৈ আহি থাকে। নজনাকৈ মই তোমাৰ প্ৰেমত পৰি গৈছোঁ নেকি? পিছে তোমাৰ কি অনুভৱ হয় জনাবা। ইতি মন্দিৰা। যা যা, সোনকালে যা। দা পিছে উত্তৰটো দিবানে আজি? তুলিকা, তুমি মন্দিৰাক কৈ দিবা মোৰ দ্বাৰা তাইক ভাল পোৱাটো সম্ভৱ নহ'ব। মই হৈছোঁ দুখীয়া ঘৰৰ ল'ৰা, তাই বহুত ধনী ঘৰৰ ছোৱালী। আমাৰ সম্পৰ্কটো সম্ভৱ উৎপল দা, নহ'ব। তোমাৰ এয়া শেষ কথা নে? এয়াই মোৰ শেষ কথা। তুমি মই আজি তোমাৰ লগত মোৰ কথা আছে। এইফালে আহা। কি হ'ল? তুমি মোক ভাল পাবানে নাপাবা সেইটো কোৱা। মইতো তুলিকাক সকলো কথা কৈ দিছোঁ। ইয়াৰ পাছত তুমি কিয় আহিছা মোৰ ওচৰত? খুৰা, তুমি যদি মোক ভাল নোপোৱা নহয়, মই বিষ খাই মৰি যাম। কিন্তু কথাটো শুনি থবা। কিন্তু মন্দিৰা, শুনাচোন মন্দিৰা। I love you, মন্দিৰা। মই তোমাক সঁচাই ভাল পাওঁ মন্দিৰা।
অভি উৎপল হ'ব ভালে তোমাৰ ভালে ইয়াতে আহিছে তোমালোক ক'ত আহিছা ফুৰিব আহিছোঁ জেগাবিলাক চাওঁ আচ্ছা লগ পাম দিয়া বাৰু যোৱা এই তোৰ কথা যদি আজি মিছা হয় দিগদাৰ আছে কিন্তু বেছিকে আছে হা মান সন্মান সকলো চেছ কৰি দিলে হা তাইৰ লগত জানো নেক্সট টাইম মই তোক নেদেখো পিঠা পাছফালে এনিমি আছে মাৰ মই কভাৰ দি আছো তোক মাৰ বাই আৰে তাতে গ'ল তাতে এইটো আগত পৰিস্কো আছে লৈ লৈ এটেক্স জানা বে কারেন্ট আছে দে না তুই এক্স লাগিছে লৈ লৈ তুই এক্স নালাগে বে এটেক্স জানা এটেক্স তোমাৰ মোৰ ভাল পোৱা তোমালোকৰ ঘৰত জানো মানি ল'ব পাপা মায়ে মানি ল'লেও ৰন্দাই কিন্তু মানি নল'ব সি মোৰ কাৰণে গুৱাহাটীত দিনৰ ল'ৰা এটাও চাইছে তেন্তে তুমি কি কৰিবা আমি পলাই যাম তুমি মোক নাপালে কি কৰিবা পাগল হৈ যাম মই কিন্তু তোমাক নাপালে মৰি যাম তেনেকৈ নক'বা মোৰ বিশ্বাস আছে ভুৱনধৰী মায়ে আমাৰ প্ৰেম সদায় যুগমীয়া কৰি ৰাখিব মোৰো বিশ্বাস আছে কিন্তু মোৰ দৰে এজন দুখীয়া ল'ৰাৰ লগত তুমি জানো সুখী হৈ থাকিব পাৰিবা নিশ্চয় পাৰিম মই ধনী দুখীয়া চাই ভাল পোৱা নাই নহয় মই তোমাক সঁচা অন্তৰে ভাল পাইছোঁ আৰু তোমাক লৈ মই জীৱনত সুখী দিম নেক্সট টাইম মোৰ আগত এই ধনী দুখীয়া কথাবোৰ নক'বা এতিয়া বলা যাওঁ বস বস ৰন্দা দেখোন বাইক লৈ আহ
ভাওনা হৈ চন্দলে হাত মেলিছ হা লাষ্ট সময় খবৰ শেষ কৰি এই শিৱ লৈ যা যা তই কি চাই আছ যা প্ৰেমৰ লুইতখনি শুকাই গ'ল মনৰ মাজুলী খহি গ'ল বুকুৰ পথাৰখনি উদং কৰি যাচি গ'ল বুকুৰ পথাৰখনি উদং কৰি যাচি ইয়াৰ পাছত সিহঁতে উৎপলক নি নদীত পেলাই দিলে আৰু উৎপলৰ সন্ধান কোনোৱে বিচাৰি নাপালে ৰণক পুলিচে ধৰি লৈ গ'ল কিন্তু মন্দিৰাৰ কি হ'ল চাওঁ আহক মইতো উৎপল নহয় তোমাৰ কিবা ভুল হৈছে নাই নাই তুমি মিছা কথা কৈছা তুমিয়ে উৎপল নহয় নহয় মই যাওঁ দিয়া মোৰ কাম আছে তুমি যোৱা বন্ধুসকল আপোনালোকে যদি পাগলি 2খন চাব বিচাৰে তেন্তে তলত কমেণ্টত জনাব আমি খুব সোনকালেই আপোনালোকৰ মাজলৈ লৈ আহিম পাগলি 2